গুড মৰ্ণিং গাইজ, কি খবৰ? মোৰ খবৰ ভাল। আজি হ'বলগীয়া হৈ আছে 3 নম্বৰ ব্লগটোলৈ মোৰ ফালৰ পৰা স্বাগতম জনালোঁ। আৰু আজি ইয়াত আহিব আমাৰ মৰমৰ মামা। বলক আগুৱাই যাওঁ। তো ফাইনেলি আমি আহি পাই গ'লোঁ ফিল্ড। এয়া হৈছে শিৱসাগৰ ফিল্ডত আমাৰ মৰমৰ হিমন্ত মামা আহি আছে। আৰু বহুত বেছি মানুহ হৈছে, বহুত বেছি কি ক'ম, বহুত মানুহ হৈছে। তাতে আজি আমাৰ মৰমৰ মামাই 10,000কৈ টকা দিব মহিলাসকলক। তাৰ বাবে মহিলাসকল বহুত সাজ কাপোৰ পিন্ধি চাদৰ মেখেলা, আমাৰ অসমৰ যি সাজ আমাৰ কাপোৰ হয় চাদৰ মেখেলা, সেই কাপোৰ পিন্ধি সকলো আহিছে। ভাল লাগিছে, এনেকৈ সদায় চিম্পুল ড্ৰেছত যাব লাগে। আহক আগুৱাই যাওঁ আমি ভিডিঅ'টো লৈ। তো মানুহখিনিয়ে ৰখি ভাবি আছে আমাৰ মৰমৰ মামা কেতিয়া আহিব। আৰে বাবা আহিব, ৰখক আহিব। তাকে আহিছে, তাতে আজি 10,000কৈ টকা দিব ন, সেইটো কাৰণে একেবাৰে সকলোৱে একে সাজ কাপোৰ পিন্ধি একদম তৈয়াৰ হৈ আহিছে। একে 10,000 টকা মানে লৈ যাবহে মানে আৰু। ব'লক আমি অলপমান আগুৱাই যাওঁ। আহক, এইখিনিতে ৰখি কি কৰিম আৰু, আগুৱাই যাওঁ ব'লক। ফাইনেলি তো গাইজ, আমি আগুৱাই যাওঁ ব'লক ফিল্ডখনলৈ। তো আমি পাই গ'লোঁ ফিল্ডখন। ইয়াত দেখিছে গাড়ী পাৰ্কিং কৰি আছে, আৰু ইয়াত আহিব আমাৰ মৰমৰ মামা হিমন্ত মামা। আৰু ইয়াত হেলিকপ্টাৰ নামিব 12টা বাজিত। আৰু ব'লক, মোৰ আৰু লাগি আছে ভোকটো। ব'লক, মোৰ লাগি গ'ল বহুত বেছি ভোক। তাকে ভাবিছোঁ দোকানত গৈ কিবা এটা খাওঁ ক। ব'লক। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে ক'ব। ভিডিঅ'টো বনাত যদি ক'ৰবাত গলতি হৈছে আপোনালোকে শুধৰণি জনাব বুলিকে তাকে আশা ৰাখিলোঁ। আৰু কমেণ্ট বক্স খালী আছে, তাত কমেণ্ট কৰি জনাব ক'ত ভুল হৈছে, কি কথা। নতুনকৈ ইউটিউব চেনেল খুলিছোঁ আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো চাই আছে যোনে লাইক কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। আজিলৈকে ইমানে বাই। তাকে ভাবিলোঁ মামাকো দেখিলোঁ, ৰখক আপোনালোককো মামাকো দেখাই দিওঁ। এইটো আমাৰ মৰমৰ মামা।